আসসালামু আলাইকুম। আহকচোন আজি মালাই এগ কাৰী কেনেকৈ বনালো চাওঁ। মালাই এগ কাৰীৰ বাবে মই কণী লৈছোঁ। কণীটো এনেদৰে কাটি লৈছোঁ। আমাক গাখীৰ লাগিব 1 কাপ আৰু এইফালে পিঁয়াজটো সৰু সৰুকৈ কাটি লৈছোঁ। আপোনালোকে পেষ্ট কৰি ল'ব পাৰে। কণীটো আপোনালোকে বইল কৰি গোটা গোটা কৰি দিব পাৰে। নিজৰ পচন্দ অনুযায়ীও কাটি ল'ব পাৰে। মই তেনেদৰে কাটি লৈছোঁ। মই পিঁয়াজটো পেষ্ট কৰি লোৱা নাই, এনেদৰে সৰু সৰুকৈ কাটিছোঁ। ইয়াত কণীখিনি মই ফ্ৰাই কৰি ল'ম। কণীটো ফ্ৰাই নকৰাকৈ দিলেও দিব পাৰি। মই অলপ ফ্ৰাই কৰি লৈছোঁ টেষ্টৰ বাবে। ধুনীয়াকৈ গোল্ডেন ব্ৰাউন হৈছে। এইখিনি মই এতিয়া সেইখিনি তেলতে পিঁয়াজটো ভাজি ল'ম। জালুকৰ গুড়ি, জিৰা গুড়ি, মিট মছলা, অকণমান পানী দিছোঁ। মছলাখিনি ধুনীয়াকৈ ভাজি যোৱাত আধা কাপতকৈ কম অকণমান পানী দি গাখীৰ 1 কাপ দি দিলোঁ। গাখীৰখিনি চাওকচোন, মোৰ কণীৰ জোখত গাখীৰটো দিছোঁ যাতে গ্ৰেভিটো হয়। আপোনালোকৰ কণীৰ হিচাপত গাখীৰটো দিব। যিসকলে বনাই জানিবই, যিসকলে বনোৱা নাই এনেদৰে এটা হিচাপত গাখীৰটো দিব, তেতিয়া শুহি যাব ধুনীয়াকৈ। ধুনীয়াকৈ গ্ৰেভিটো হৈছে। আপোনালোকে এইটো হিচাপত ৰাখিব পাৰে। মই আৰু অলপ সময় ৰাখিম। আমাৰ মানুহ কম, যিহেতু বেছিকৈ নাৰাখোঁ। গ্ৰেভিটো কম হ'লেও হৈ যাব। ইয়াত কণীখিনি দি দিছোঁ। চাওকচোন, হৈছেই প্ৰায়। বহুত টেষ্টি হয়। ঘৰত সহজতে পোৱা বস্তুৰে বহুত সোৱাদ লগা এই কণীৰ ৰেচিপিটো বনাব পাৰি। হৈ গ'ল। মই আমাৰ হিচাপৰ জোখত ৰাখিছোঁ। আপোনালোকে ইয়াতকৈ গ্ৰেভিটো অলপ বেছি থাকিলেও ৰাখিব পাৰিব। বহুত সোৱাদ লগা হ'ব। চাওকচোন, বহুত টেষ্টি হৈছিল। এনেদৰে আপোনালোকে বনাই চাব আৰু আগলৈ বাৰু নতুন ৰেচিপি আনিবলৈ চেষ্টা কৰিম। বহুত টেষ্টি হৈছিল। মই বাৰে বাৰে কৈ আছোঁ, আপোনালোকে এনেদৰে নিশ্চয় বনাই চাব। যিসকলে ভিডিঅ' চাইছে, বহুত সোৱাদ লগা হয়। বেলেগ বস্তু নালাগে, গাখীৰ, কণী, পিঁয়াজ, ইচ্ছা কৰিলে আদা নহৰু পেষ্ট অকণমান দিব পাৰি। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া নতুন ৰেচিপিবোৰ পাই থাকিব।